হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি দেখুৱাবলৈ গৈছোঁ আমি গৈছোঁ সৰভোগত থকা গৰখীয়া মন্দিৰলৈ, গৰখীয়া থানলৈ। আচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা ঘাট বৰ বিশেষ দেখুৱাই থকা নাই। ৰাস্তা ঘাট দেখুৱাই থাকিব ইমান ভাল নালাগে, চ' দেখুওৱা নাই। এয়া আহি আমি গৰখীয়া থান পালোঁৱেই। অলপ গ'লেই পাম। এয়া দেখা পাইছে পুখুৰীটো, ভিতৰত গৈ বাৰু সম্পূৰ্ণকৈ দেখুৱাই দিম। আহক বাৰু এতিয়া গাড়ীখন পাৰ্কিং কৰি ভিতৰলৈ সোমাই যাওঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই, এয়া আমি পালোঁ মেইন গেট। এতিয়া আমি সোমাব লাগিব। জোতা চেণ্ডেল ইয়াতে খুলি থ'ব লাগে, ভিতৰলৈ নিবলৈ নিদিয়ে। চ' জোতা চেণ্ডেল খুলি আহক ভিতৰলৈ সোমাই যাওঁ। এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ইয়াতে প্ৰৱেশ কৰি ওলাই যাম। ওলাই অলপ দেখুৱাবলৈ চেষ্টা কৰিম। বহুত সময় লৈ অহা নাছিলোঁ, মানে কিবা কামত আহিছিলোঁ, আহি পেলাই ইয়াতে সোমাইছিলোঁ। গতিকে বৰ বিশেষ মানে কি দেৰি কৰি থাকিব নোৱাৰোঁ। আমি আহোঁতে দেৰি হৈ গ'ল বহুত। গতিকে ইয়াতে অলপমান সেৱা এটা লৈ ইয়াতে আমি যাগৈ। ইয়াতে কেমেৰা কৰিব নিদিয়ে, চ' মোবাইলটো অফ কৰি দিলোঁ। হেৰিটো ধূপটো জ্বলাই দিওঁ নেকি? ধূপ চাকি জ্বলোৱা হৈ গ'ল। এতিয়া অলপমান বাহিৰ চাৰিও চাইডটো চাই লওঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু, কিমান পাৰোঁ দেখুৱাম। হোলীৰ বাবে প্ৰস্তুতি চলি আছিলে। তেতিয়া মই যোৱা দিনাখন হোলীৰ আগৰ দিনাখন গৈছিলোঁ। হোলীৰ প্ৰস্তুতি চলি আছিলে আৰু শুনিছিলোঁ এইটো মন্দিৰৰ কথা। আহি পোৱা নাছিলোঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আজিও তাকো ইয়াত যে আহিম তেনেকুৱাকৈ অহা নাছিলোঁ। মন্দিৰ আহি হঠাৎ সোমালোঁ। ইয়াতে গামোচা বান্ধিলে বোলে সপোনবোৰ সফল হয়, কিন্তু মই আজি গামোচা অনা নহ'ল, চ' আজি বান্ধিব নোৱাৰিলোঁ। নেক্সট কেতিয়াবা আহিবলৈ চেষ্টা কৰিম। আহক এতিয়া পুখুৰীটোলৈ যাওকচোন বাৰু। এয়া ইয়াতে থকা পুখুৰীটো, এয়া চাওক সুন্দৰ পৰিৱেশ। আৰু আমি পুখুৰীৰ এইটো ইয়াতে এনেকুৱা বনাই দিছে পকীৰে। আমি গৈ আছোঁ এতিয়া, দেখুৱাই আছোঁ বাৰু, বাৰু দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক সুন্দৰ পৰিৱেশ। এইটো চাওক বহুত ডাঙৰ পুখুৰী হয়। এয়াই গৰখীয়া থান। আগতে আহি পোৱা নাছিলোঁ, এয়া ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াতে। বহুত ভাল লাগিল আহি। আহিব কেতিয়াবা আপোনালোকে।
এতিয়া ওলাই যাম মানে আমাৰ ঘৰটো বহুত দূৰ হয় তাৰ পৰা গতিকে আমি জলদি যাব লাগিব সো আমি এতিয়া ওলাই যাওঁ যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু বহুত ভাল লগা মন্দিৰ হয় আহিব কেতিয়াবা আপোনালোকে